শিক্ষক উৎপল গোস্বামীৰ মৃত্যুত সৰুক্ষেত্ৰী অঞ্চলত শোকৰ ছাঁ। বিদ্যালয় পৰিদৰ্শকৰ কঠোৰ ভাষাৰে কৰা ব্যৱহাৰৰ বাবে সংঘটিত হয় এই ঘটনা। যোৱা এপ্ৰিল মাহৰ 18 তাৰিখে বৰপেটা জিলাৰ বিদ্যালয় পৰিদৰ্শক মহোদয়ে সৰুক্ষেত্ৰী হাইস্কুলত উপস্থিত হৈ পঞ্চম পিৰিয়ডত বিহুৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সেৰেঙা উপস্থিতি আৰু কিছু সংখ্যক শিক্ষক ইলেকশ্যনত ট্ৰেইনিঙত উপস্থিত থকাৰ বাবে ছুটি দিয়াৰ বাবে শীৰ্ষ কৰ্মচাৰীবৃন্দক সোমবাৰে বিদ্যালয় পৰিদৰ্শকে অফিচত উপস্থিত হোৱাৰ নিৰ্দেশনা দিয়ে। যোৱা এপ্ৰিল মাহৰ 22 তাৰিখে সোমবাৰে বিদ্যালয়ৰ শীৰ্ষ কৰ্মচাৰীবৃন্দই পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয়। তেখেতে কোনো এজন শিক্ষক কৰ্মচাৰীকে নিজৰ পক্ষ ৰখাৰ সুবিধা নিদিয়াকৈ তীৰ্যক ভাষাৰে অপমান কৰে। এই কাৰ্যৰ ফলশ্ৰুতিত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক উৎপল গোস্বামীয়ে মানসিকভাৱে ভাঙি পৰে। বিদ্যালয়খনক নিজৰ পৰিয়ালৰ দৰে ভাল পোৱা কৰ্তব্যপৰায়ণ নিষ্ঠাবান উদ্যমী শিক্ষকজনে হঠাতে হৃদজনিত সমস্যা অনুভৱ কৰে। অসুস্থ হৈ পৰাৰ লগে লগে বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় যদিও দুৰ্ভাগ্যবশতঃ সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা তেওঁ বিদায় মাগে। শিক্ষকজনক অকালতে হেৰুৱাই সৰুক্ষেত্ৰী হাইস্কুলৰ পৰিয়ালবৰ্গ শোকত ভাঙি পৰিছে। শিক্ষকজনৰ অকাল বিয়োগৰ বাবে পৰিয়ালবৰ্গ আৰু পঞ্চগ্ৰামৰ সুধী সমাজে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। শিক্ষকজনৰ মৃত্যুক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে। IAS বিষয়াৰ কঠোৰ কথা শুনিব লগা হোৱাৰ বাবে শিক্ষকজনৰ মৃত্যু হ'ল নেকি? কালি হালদিবাৰী গাঁৱৰ কৃতি শিক্ষক, যিজন শিক্ষক ছাত্ৰ ছাত্ৰীৰ মন মগজু আৰু হৃদয়ত স্থান পোৱা কৃতি শিক্ষক, সেই শিক্ষকজনৰ যোৱা নিশা পৰলোক প্ৰাপ্তি ঘটে। আৰু আমি মৰ্মাহত। উৎপল গোস্বামী কেৱল এজন শিক্ষকেই নাছিল, তেওঁ এক বৃহৎ অনুষ্ঠান আছিল। সৰুক্ষেত্ৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তেওঁ বাটপতীয়া আছিল। তেওঁ পঞ্চগ্ৰাম ৰাস পূজা, তেওঁ বিকল্প নাট্যগোষ্ঠী, তেওঁ সৰুক্ষেত্ৰী সাহিত্য সভা, তেওঁ পঞ্চগ্ৰাম প্ৰগতি সামূহিক কেন্দ্ৰ, তেওঁ আমাৰ কীৰ্তনঘৰ পৰিচালনা সমিতি, তেওঁ হালদিবাৰী আদৰ্শ গাঁৱক নেতৃত্ব প্ৰদান কৰা এজন বিশেষ ব্যক্তি। এই ব্যক্তিজনৰ আকস্মিক বিয়োগত আমি মৰ্মাহত, দুখিত। আজি আমি সৰুক্ষেত্ৰী হাইস্কুলৰ এগৰাকী অতি নিষ্ঠাবান শিক্ষক উৎপল গোস্বামী ছাৰক হঠাতে হৃদজনিত কাৰণত হেৰুৱালে। তেখেত সঁচাকৈ আমাৰ বিদ্যালয়ৰ কাৰণে এগৰাকী অভিভাৱক স্বৰূপ আছিল। মই 2021 চনত এই বিদ্যালয়ত জইন কৰিছিলোঁ আৰু তেতিয়াৰ পৰা ছাৰে মোক এগৰাকী নিজৰ পিতৃৰ নিচিনাকৈ প্ৰত্যেকটো ক্ষেত্ৰতে দিহা পৰামৰ্শ আগবঢ়াইছিল আৰু প্ৰতিটো দিশতে তেখেতৰ যিটো অৱদান আছিল সেইটো মই কেতিয়াও পাহৰিব পৰা নাযাব, মোৰ কাৰণ সেয়া চিৰস্মৰণীয় হৈ থাকিব। মানে কনিষ্ঠ ভাতৃ যোৱাকালি আকস্মিকভাৱে মৃত্যুমুখত পৰে। আমি মানে সঁচাকৈ আচৰিত হৈছোঁ। মানুহৰ দেহত মানে বেমাৰ থাকে, কিন্তু যে মানে তাৎক্ষণিকভাৱে মৰা বেমাৰ এটা হ'ব এইটো আমি কেতিয়াও ভবা নাছিলোঁ। আৰু যিটো কালি হ'ল, তাৰমানে 18 তাৰিখে আমাৰ বৰপেটা জিলাৰ যিজন আমাৰ মানে IAS ইনস্পেক্টৰ মহোদয়ে আমাৰ সৰুক্ষেত্ৰী হাইস্কুললৈ ইনস্পেকশ্যনৰ কাৰণে আহিছিল 18 তাৰিখে। আৰু সেই সময়ত মানে আমি জনাত সেই সময়ত তাৰমানে আমাৰ সাত বিহু বুলি ক'লে সাত বিহুৰ এটা পৰম্পৰা থাকে আৰু সেই পৰম্পৰাৰ কাৰণে বোধহয় বহুত ছাত্ৰ ছাত্ৰী অনুপস্থিত। তাৰ উপৰিও মানে নিৰ্বাচনৰ ট্ৰেইনিঙতো কিছুমান মানে শিক্ষক ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত স্কুল মানে ছুটি দিলে আৰু সেই সময় আৰু 5 পিৰিয়ডৰ পাছত আৰু সেই সময়তে মানে পৰিদৰ্শক মহোদয়ে আহি স্কুলত মানে টিচাৰক মানে লগ নাপায়। তেখেতে শিক্ষকসকলক মানে সোমবাৰ 22 তাৰিখে মাতিলে, অফিচলৈ মাতিলে। এইটো ৰহস্যটো কি? আচলতে তেখেতে এই গোটেইখিনি মানে ইনফৰমেশ্যনটো ল'ব লাগিছিল মানে বিদ্যালয়ৰ প্ৰধানৰ পৰা। শিক্ষকসকলক মানে নিজৰ অফিচলৈ মতাৰ কাৰণটো কি? এইটোত নিশ্চয় এটা ৰহস্য আছে। আৰু মাতিছে ভিতৰত কি ধৰণৰ কথা কৈছে এইটোতো আমিও জনা নাই।
বা তাৰ পৰাও মানে হেৰি হোৱা নাই, প্ৰকাশ হোৱা নাই। কিন্তু কথাটো হ'ল কি মানে তাৎক্ষণিকভাৱে তাৰ পৰা আহি মানে বুকুত বিষ অনুভৱ কৰে, যাৰ ফলস্বৰূপে মানে আমাৰ সৰ্থেবাৰী যিখন মানে হস্পিটেল আছে, হস্পিটেলত তাৰমানে ভৰ্তি কৰা হয়। তেওঁলোকে বেমাৰী মানে দেখা পাই বৰপেটালৈ বৰপেটালৈ প্ৰেৰণ কৰে আৰু বৰপেটাত চিকিৎসাধীন অৱস্থাতেই চিভিয়াৰ হাৰ্ট এটেক হৈ মৰা বুলি এটা ধাৰণা কৰা হয় আৰু ডাক্তৰবিলাকে সেইটো কথাই কৈছিল, যি কাৰণ তেওঁক সম্পূৰ্ণ ট্ৰিটমেণ্ট কৰিব নোৱাৰিলে। আৰু আমাৰ কথাটো হ'ল কি, মোৰ ভাতৃ আমাৰ বনিয়াকুছি হাইস্কুলৰ এজন ভাল শিক্ষক, তেখেত সকলোৱে তেখেতক ভাল পায় আৰু উৎপল গোস্বামী ছাৰৰ আকস্মিক মৃত্যু, আৰু এই মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। ৰাইজৰ পৰা বিভিন্ন ধৰণৰ কথা ওলাইছে আৰু যদি কথাটো সঁচা হয়, আমি শিক্ষাখণ্ড বিষয়াৰ প্ৰত্যেকগৰাকীকে মই অনুৰোধ জনাম, কিছু ক্ষেত্ৰত কিছুমান শিক্ষকৰ শাৰীৰিক বা মানসিক স্থিতিটো চাই কিছুমান কথা ক'ব লাগে। আৰু এতিয়া উৎপল গোস্বামী ছাৰৰ বয়সো কিছু অৱসৰপ্ৰাপ্ত হ'বৰে হৈছিল, তেখেতে শাৰীৰিকভাৱে সুস্থ নহয়। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, K News 7।